নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই ভাবিছোঁ আপোনালোকক আমাৰ ৰুমটো অলপমান দেখাই দিওঁ আমি ক'ত থাকোঁ আৰু বৰ্তমান আমাৰ অসমত কিন্তু এতিয়া সন্ধিয়া হৈ গ'ল আমাৰ ইয়াত সন্ধিয়া হোৱা নাই 5:30 বাজি গৈছে আৰু ইয়াত দেখিছে অলপমান পোহৰ হৈ আছে আৰু ভাবিছোঁ এতিয়াৰ পৰা আপোনালোকক মানে আমাৰ গোটেই বিল্ডিংটো অলপমান দেখাই দিওঁ আৰু ব'লক মোৰ লগত মই এতিয়া ৰুমতে আছোঁ মই এতিয়া আপোনালোকৰ কাৰণে অলপমান বাহিৰলৈ যাওঁ এইটোৱে হৈছে আমাৰ বিল্ডিংটো আৰু এই বিল্ডিংটো আমাক দিছে কোম্পানীৰ ফালৰ পৰা আৰু মই যে আঙুলি দেখাইছোঁ আমি সেই ৰুমটোতে থাকোঁ আৰু এতিয়া ইয়াৰ মানে কাষৰ পৰিৱেশটো অলপমান আপোনালোকক দেখাম আৰু এইফালে যে কাষে কাষে দেখিছে গোটেইখিনি তালগছে হয় আৰু এয়া আমি এইফালে অহা যোৱা কৰা ৰাস্তাটো আৰু চাওকচোন ইমান যে ধুনীয়া বতাহ একেৰাহে বলি থাকে খুব ভাল লাগে এতিয়া বলক আমাৰ ৰুমটো অলপমান দেখাই দিওঁ আৰু এয়া প্ৰথমে খটখটিত উঠি আহিছোঁ আৰু এই খটখটিকেইটা উঠি আহিলে একদম কঁকালৰ বিষ ধৰি যায় আৰু যেতিয়া কামৰ পৰা আহোঁ মোৰ মানে ছেকেণ্ড খটখটিত উঠিব নোৱাৰা হৈ যাওঁ একদম কঁকালটো খামুচ মাৰি ধৰে আৰু বিষতে আৰু এয়া প্ৰথম আহিয়ে মানে আমাৰ ৰুমটোৱে পাওঁ আৰু এইফালে কাপোৰবিলাক মেলি থৈছোঁ আৰু বাহিৰৰ বতাহে শুকুৱাই দিয়ে আৰু এতিয়া দৰ্জাখন আৰু খুলিছোঁ আৰু খুলি পেলাই এয়া দেখিছে এয়া হৈছে আমাৰ মানে 2 BHK আছে আৰু 3টা ৰুম আমি 5জন থাকোঁ আৰু এয়া দৰ্জা মাৰি লৈছোঁ আৰু যিহেতু আমি দৰ্জা মাৰিয়ে থৈ দিওঁ দেই খোলা কিবা মানে কাম থাকিলেহে আমি দৰ্জাখন মানে খুলি পেলাই যাওঁ আৰু এইফালে এয়া আমাৰ পাকঘৰটো পাকঘৰটো মানে বস্তুবিলাক আৰু ভালকৈ চিজিল হৈ থকা নাই কাৰণ এতিয়া ভাত বনোৱা সময় হৈছে যে আৰু এয়া অলপমান দেখালোঁ আৰু এইফালে এটা ৰুম আছে আৰু এইটো এটা ৰুম আছে আৰু আমাৰ ভিতৰ ফালে এইটো আমাৰ ৰুম আৰু আমাৰ ভিতৰতো দেখিছে ইমান খেচেং মেচেং হৈ আছে এইটো আৰু এয়া দেখিছে বাহিৰৰ পৰিৱেশ সকলোৱে কেনেকুৱা পালে জনাব আমাৰ এই বিল্ডিংটো আৰু ইয়াৰ পৰিৱেশটো কেনেকুৱা পালে অলপমান জনাব আৰু আজিলৈ বাই বাই আহি আছোঁ নতুন ভিডিঅ'লৈ